हाई फ्रेंड्स की खबर आशा करूँ सकलोৱে ভালে আছে মোৰ ইউটিউব চেনেলৰ archanavlogটোলৈ স্বাগতম জনাই মই অৰ্চনাই পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ধুনীয়া আৰু হেলদি ৰেচিপি লৈ फ्रेंड्स এয়া মই কাচকল কাটি আছোঁ আৰু কাচকল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপোনালোকে সকলোৱে জানে আইৰণযুক্ত কাচকলখিনি আৰু অলপ হেলদি কৰিবলৈ মই এই ৰেচিপিটো অলপ ইউনিক ধৰণে বনালোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব মই আজি ৰেচিপিটো কেনেকৈ বনাইছোঁ তেন্তে বলকচোন পাকঘৰলৈ যাওঁ আৰু এয়া লৈছোঁ মই মাছ এয়া মাছ হালধি নিমখ দি সানি থৈছিলোঁ প্ৰথমতে কেৰাহীটোত অকণমান পানী গৰম হ'ব দিছোঁ তাত অকণমান হালধি দিলোঁ আৰু তিয়াই থোৱা কাচকলখিনি তাৰে লগত এটা সৰু আলু কাটি দিছোঁ আৰু এইখিনি সিজিবৰ বাবে মই অকণমান নিমখো দি দিলোঁ ইয়াতে এতিয়া এইখিনি বইল হ'ব দিলোঁ আৰু এয়া চাওকচোন কণ বিলাহী দেখিবলৈ ইমান ধুনীয়া লাগিছে কাচকলখিনি কিমান দূৰ আগবাঢ়িলে চাওঁ ৰ'ব এইখিনি সিজিছেনে চাওঁ ধুনীয়াকৈ উতলি আছে এটা আলু আৰু কাচকল ভাঙি চাওঁ ৰ'ব সিজিছেনে ধুনীয়াকৈ সিজিছে এইখিনি হৈয়ে গৈছে অলমষ্ট এতিয়া আনটো ফালে মই আদা নহৰু আৰু জলকীয়াখিনি পটাত থেতেলাই লওঁ এইখিনি মিক্সিত দিবও পাৰে আপোনালোকে মই মিক্সিত দিয়া নাই কাৰণ আদা নহৰু এনেকৈ থেতেলাই দিলে খুব ধুনীয়া টেষ্ট এটা আহে যিহেতুকে মই চব্জিখন বইলে বনাইছোঁ সেইবাবে আদা নহৰু থেতেলাই দিছোঁ আপোনালোকে নিজৰ সুবিধা মতে কৰি ল'লেই হ'ল এই গোটেইখিনি ৰেডি কৰি লৈ আনটো ফালে মই কেৰাহী এটা গৰম হ'ব দিছোঁ আৰু তাত দিছোঁ এখিলা তেজপাত আৰু কেইটামান পাঁচফোৰণ দিছোঁ আপোনালোকে গোটা জিৰাও দিব পাৰে লগতে এটা মিহিকৈ পিঁয়াজ কাটিও দি দিলোঁ এতিয়া এই শুকান কেৰাহীতে গোটেইখিনি অকণমান টাইম ভাজি ল'ম আপোনালোকে টেনশ্যন নকৰিব এইখিনি তলত লাগি নাযায় চাওকচোন পিঁয়াজখিনি ধুনীয়াকৈ খোল খাই গৈছে ঠিক এনেদৰে হ'লে আপোনালোকে পিচি থোৱা মছলাখিনি দি দিব মানে আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিলেই হ'ল নহৰুৰ কেঁচা গোন্ধখিনি নোহোৱা কৰিবৰ বাবে এইখিনি অকণমান টাইম এনেদৰে ভাজি ল'ম যদি তলত লগা যেন পায় তেনেহ'লে ভয় নাখাব অকণমান পানী ছটিয়াই আকৌ এইখিনি ভাজি ল'ব ঠিক এনেদৰে অকণমান পানী দি অলপ টাইম ভাজি ল'লেই হ'ল আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ মই ঘৰতে তৈয়াৰ কৰা মছলা এইখিনিত মই কি দিছোঁ জানেনে জিৰা ধনিয়া জালুক আজৱাইন পাঁচফোৰণ কালি জিৰা জলকীয়া ইলাচি লং ডালচেনি এই সকলোখিনি মছলা ধুই মেলি ৰ'দত শুকাই মিক্সিত গুড়া কৰি থৈছোঁ এতিয়া ইয়াৰে আধা চামুচমান মছলা দিলেই হ'ল খুব ধুনীয়া চেণ্ট এটা আহে আৰু বিৰাট সোৱাদ লাগে খাই পেলাই আৰু এই যে কণ বিলাহী ধুই থৈছিলোঁ সেইখিনিও মই ইয়াতে দি দিলোঁ দেখিছেনে তেল অলপো ব্যৱহাৰ কৰা নাই খুবেই হেলদি ৰেচিপি এটা বনাইছোঁ চ' আপোনালোকেও ঘৰত এনেদৰে বনাই খাই চাব পাৰে বিৰাটেই টেষ্টি হয় ফ্ৰেণ্ডছ আৰু কাচকলটো জানে আপোনালোকে উপকাৰী বুলি সেই উপকাৰী কাচকলখিনি আৰু অলপ উপকাৰী কৰিবৰ বাবে মই আজি ৰেচিপিটো ইউনিক ধৰণে বনাইছিলোঁ আপোনালোকে বাৰু কোনে কোনে এনেদৰে বনাই খাই পাইছে মোক কমেণ্ট এটা কৰি জনাবচোন এতিয়া এই মাছখিনি যে ধুই কেনে হালধি নিমখ সানি থৈছিলোঁ সেইখিনি মাছ এই বিলাহীখিনিৰ ওপৰতে দি দিলোঁ এই বিলাহীখিনিৰ ওপৰত মাছখিনি দিয়াৰ পিছত সাৱধান হ'ব যাতে মাছখিনি ভাঙি নাযায় লাহে লাহে লৰাই দিব আৰু তলত অকণমান পানী এনেকৈ ছটিয়াই কেনে দিব তেতিয়াহে মাছখিনি ভাঙি নাযাব আৰু ধুনীয়াকৈ লৰাব পাৰিব চাওকচোন ঠিক তেনেদৰে লাহে লাহে লুটিয়াই দিব ইলুটি শিলুটি কৰি পেলাই এতিয়া সোৱাদ অনুযায়ী ইয়াতে অকণমান নিমখ দিলে হ'ল মনত ৰাখিব ফ্ৰেণ্ডছ কাচকল বইল কৰোঁতেও কিন্তু আমি নিমখ দিছোঁ গতিকে নিমখ বেছি নিদিব আপোনালোকে নিজে ভাবি চিন্তি নিমখখিনি দিব পিছে ফ্ৰেণ্ডছ কাৰোবাৰ জিভা পানী পৰিছেনে যদি পৰিছে এনেদৰে বনাই খাওক আৰু সাজু হৈ যাওক এনেদৰে বনাই খাবলৈ আৰু যিসকল ফ্ৰেণ্ডছে মোৰ এই ৰেচিপিটো চাই আছে প্লিজ এতিয়া এটা লাইক কৰি দিয়কচোন এইখিনি চাওকচোন ফ্ৰেণ্ডছ ধুনীয়াকৈ বিলাহীকেইটা গলি গৈছে এতিয়া এইফালে যে বহাই থৈছিলোঁ কাচকলখিনি এই কাচকলখিনি এতিয়া ইয়াতে ঢালি দিম ৱাও ধুনীয়া চেণ্ট আহিছে ঢালি দিয়াৰ লগে লগে আৰু মাছখিনি সাৱধানে লৰাই দিব ফ্ৰেণ্ডছ নহ'লে ভাঙি যাব পাৰে
এতিয়া 2 মিনিটৰ বাবে এইখিনি আকৌ অকণমান ঢাকনি দি থৈ দিলোঁ এইখিনি চাওঁ ৰ'বচোন কেনেকুৱা হৈছে ৱাও ফ্ৰেণ্ডছ কালাৰ চাওক না কোনোবাই ক'বনে এইখিনি মই তেল নিদিয়াকৈ বনাইছোঁ বুলি ইমান ধুনীয়া কালাৰ হৈছে নহয় জিভাৰ পানী পৰি গৈছে ফ্ৰেণ্ডছ মইতো কেতিয়া খাওঁ লাগিছে এতিয়া এইখিনিত অকণমান ধনিয়া কাটি উতলিবলৈ দিলোঁ পিছে ফ্ৰেণ্ডছ কৈছিলোঁ নহয় আজি ৰেচিপিটো হেল্ডি হয় বুলি ইমান কষ্টকৈ বনালোঁ আপোনালোকে জানো লাইক নিদিব এতিয়া এটা লাইক কৰকচোন সোনকালে যাওক লাইক এটা কৰি দিয়ক আৰু এই ৰেচিপিটো বনাই খাই চাবৰ বাবে আন 10জনক শ্বেয়াৰ কৰি দিয়ক লগতে ইসকলে ছাবস্ক্ৰাইব কৰক দিছ ইজ আমেজিং ভিডিঅ' আমেজিং ৰেচিপি সঁচাকৈ খুব ভাল পাব খাই পেলাই বনাই খাই ট্ৰাই কৰি চাব আকৌ আহিম নতুন এটা ভিডিঅ'লৈ বাই বাই